নগাঁও সংসদীয় সমষ্টিত আৰু এটা বৰ ডাঙৰ সমস্যা আছে, যিটো সমস্যা হ'ল যে আমাৰ এইটো অঞ্চলতে নগাঁও সংসদীয় সমষ্টিৰ 3খন জিলাতে অসমৰ এক বৃহৎ সংখ্যক প্ৰগতিশীল খেতিয়ক আছে ইয়াত। তেওঁলোকে খেতি কৰে, বছৰেকত 3টা পৰ্যন্ত খেতি কৰে। তেওঁলোকৰ বৰ ডাঙৰ সমস্যা হৈছে তেওঁলোকে বজাৰত তেওঁলোকৰ উৎপাদিত সা সামগ্ৰী বজাৰত তেওঁলোকে উপযুক্ত মূল্য নাপায়, যিটো ৰেমুনাৰেটিভ প্ৰাইচ তেওঁলোকে নাপায়। বজাৰৰ লগত তেওঁলোকৰ খেতি যিবিলাকে তেওঁলোকে খেতি বাতি কৰে সেই অঞ্চলৰ লগত কানেক্টিভিটি নাই, আৰু সংগঠিতভাৱে কোনো ধৰণৰ তেওঁলোকৰ খাদ্য শস্য বা শাক পাচলি বা মাছ বা গাখীৰ বা ফল মূল সেইবিলাক বিক্ৰী কৰাৰ সংগঠিত ৰূপ এতিয়াও লোৱা হোৱা নাই বা ল'বলৈ চিন্তা কৰা হোৱা নাই। মোৰ এটা প্ৰধান কৰণীয় হ'ব যে আমাৰ খেতিয়কসকলৰ ফাৰ্মাৰ্ছসকলৰ যিটো সংকট আহিছিলে সেই সংকট নিৰাময় কৰা, আৰু তেওঁলোকে যাতে ৰেমুনাৰেটিভ প্ৰাইচ যাতে পায় বজাৰত, তেওঁলোকে যাতে লাভজনকভাৱে তেওঁলোকে খেতি বাতিয়ে চলাই যাবলৈ উদ্যমী হয়, তাৰ কাৰণে ব্যৱস্থা লোৱা আৰু এক বিশেষভাৱে ব্যৱস্থা লোৱাটোৱে খুব